নমস্কাৰ সকলোকে আজি দুপৰীয়াৰ সময়ত এনেকৈ হাজি কাছি ওলাই আহিলোঁ আৰু বাহিৰৰ খিৰিকীখনতে অলপ মুখখন চাই ল'লোঁ আৰু আজি মই যাব ওলাইছোঁ মোৰ মাহীৰ ঘৰলৈ ওচৰতে মোৰ মাহী এটা ঘৰ আছে তাতে আজি মানে গীতা পাঠ কৰিব সেইকাৰণে মোক মাতিছে সকলোকে মাতিছে কিন্তু যিহেতু স্কুলত গৈছে আহি পাওঁতে 3টা আৰু কোনেও নাযায় বোলে সেইকাৰণে সিহঁতৰ কাৰণে ৰান্ধি বাঢ়ি থৈ মই আহিলোঁ আৰু আহি চাওঁ গীতা পাঠ পঢ়া শেষ হৈ গৈছে আৰু এইটো ঘৰতে যিহেতু ভাত দিব খাবলৈ তো সেইকাৰণে চাফা কৰি আছে বস্তুবোৰ অলপমান চিজিল কৰি আছে আৰু মোক দিলে প্ৰসাদ তো প্ৰসাদ পায়ে প্ৰথমতে আনাৰস টুকুৰা খাইয়ে দিলোঁ তিয়হ খাই দিলোঁ আৰু এই আম টুকুৰা এইবোৰ খাইহে ভাল লাগে কিন্তু কলৰ টুকুৰাটো খাই একদম ভাল নালাগে আৰু প্ৰসাদৰ মাজৰ পৰা এনেকৈ নাৰিকল বাছি খায়ো খুব ভাল লাগে তো এইফালে ভাত পানী হৈ গৈছে আৰু ভাত পানী দিও আছে ময়ো দি দিলোঁ অলপ দিয়াত সহায় কৰি দিলোঁ মানুহ বেছি নাই আৰু শেষত এয়া মোৰ খোৱাৰ পালা তো ময়ো শেষত খাই বৈ এতিয়া ঘৰলৈ আহিলোঁ